খুকটাং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে বৰ্তমান মোৰ ভালে আজি মই কচু শাকৰ এটা ৰেচিপি বনাবলৈ গৈ আছোঁ আৰু আপোনালোকক এই ৰেচিপিটো মই কেনেদৰে বনাওঁ দেখুৱাম অতি সহজতে এই ৰেচিপিটো বনাব পাৰিব ঘৰত যদি কম বস্তু থাকে তেনেহলেও এই ৰেচিপিটো বনাব পাৰিব ইমান বস্তু নালাগে তেনেহলে এই ৰেচিপিটো মই কেনেদৰে বনাওঁ চাওঁ আহক আৰু এটা কথা কৈ লওঁ এই দেখিছে নহয় এইখিনি ডাল কচু হয় এইখিনি মই জৰতৰ পৰাই বুটলি আনিছোঁ মানে ভাল ঠাইৰ পৰাই বুটলি অনা হয় কোনো বেয়া ঠাইৰ পৰা বুটলি অনা নাই বাৰু তেনেহলে ৰেচিপিটো চাওঁ আহক প্ৰথমে মই কচুবিলাক কাটি লওঁ আহক ইয়াত কচু থুইও আছে কিছুমান সৰু সৰু কিছুমান ডাঙৰো আছে এইবিলাক মই এতিয়া এনেধৰণে কৰি লৈছোঁ সমানকৈ এতিয়া মই এইখিনি কাটি লওঁ প্ৰথমে এয়া মোৰ কচুখিনি কাটি হৈ গৈছে ইমানখিনিয়ে এইখিনিয়ে মই এতিয়া বনাম কাটা পাছতে মই এতিয়া এইখিনি ধুই ল'ম আপোনালোকক মই আৰু এটা কথা কৈ লওঁ মই কচুখিনি চোৱাৰ বাবে মোৰ এইবিলাক খজতি হৈ গৈছে ইয়াত আৰু এইবিলাক খজতি হৈ গৈছে তো সেইটো কাৰণে মই ইয়াত অকণমান মিঠাতেল লৈ লৈছোঁ অকণমান মিঠাতেল লৈ মেলি মই ইয়াত ধুনীয়াকৈ সানি দিম তেতিয়া ইমান নখজুৱাব ধুনীয়াকৈ মই সানি ল'লোঁ আপোনালোকে এইটো উপায় কৰিব পাৰে ধুনীয়াকৈ সানি ল'লোঁ দেখিছে এতিয়া মই আলুগুটি দুটা লৈছোঁ আৰু এই আলুগুটি দুটা মই কাটি নিদিওঁ এনেকৈ পিহনা এখন লৈ ল'ম আৰু এই পিহনাখনতে মই ইয়াত পিচি ল'ম এয়া মোৰ আলুগুটি পিচি হৈ গ'ল এইখিনি এতিয়া গেছৰ ওপৰত এখন কেৰাহী তুলি লৈছোঁ আৰু কেৰাহীখন মই অলপ সময় গৰম হ'বলৈ দিছোঁ কেৰাহীখন গৰম হৈ গ'ল এতিয়া মই ইয়াতে কচুখিনি দি দিওঁ এতিয়া ইয়াতে মই অলপমান নিমখ দি দিছোঁ অলপমান হালধি গুড়ি দি দিছোঁ এতিয়া ইয়াতে মই পানী দি দিছোঁ পানীখিনি দি দিলোঁ পানীটো মই অলপ সিজিবৰ কাৰণেহে দিছোঁ পাছত মই আৰু পানী দিম এতিয়া মাত্ৰ অকল সিজিবৰ কাৰণে পানীখিনি দি দিছোঁ এতিয়া মই এইখিনি ঢাকোন লগাই দিম
গোটেই ধোঁৱা ধোঁৱা হৈ গৈছে, আপোনালোকে ভাল ধৰণে নেদেখিবই, তথাপিতো মই দেখুৱাই দিছোঁ। এতিয়া ইয়াতে পিচি থোৱা আলুখিনি দি দিছোঁ। অকণমান লৰাই দিওঁ। এতিয়া এইখিনি মই ঢাকোন লগাই পেলাই আকৌ সিজিবলৈ দিম। এইখিনি ঢাকোন লগাই দিওঁ। আদা লৈছোঁ কেইডোখৰমান, আৰু ইয়াতে মই এই মান ধনিয়াখিনি দি পেলাই খুন্দি ল'ম। এয়া আদা আৰু মান ধনিয়াখিনি মই খুন্দি ল'লোঁ এনেধৰণে। নহৰুবিলাক মই এনেধৰণে লৈ লৈছোঁ, অলপ মাত্ৰ চেপেটাহে কৰিছোঁ, বেছিকৈ খুন্দি দিয়া নাই, অলপ চেপেটা চেপেটা কৰি দিছোঁ। এতিয়া মই জোখত জোলটো যিমানটো জোলটো ৰাখিম আৰু সিমানটো মই পানী দি লৈছোঁ। একেবাৰতে এতিয়াই মই পানী দি দিছোঁ। এতিয়া মই ইমানটো পানী দি লৈছোঁ। ধোঁৱা হৈ গৈছে, তাৰ কাৰণে ভালকৈ দেখি পোৱা নাই আপোনালোকে, তাৰ বাবে মই দুখিত। এতিয়া এইখিনি মই উতলিবলৈ দিওঁ। ইয়াতে জলকীয়া কেইটামান মই ইয়াত দি দিছোঁ আৰু ঢাকোনখন মাৰি দিওঁ। এয়া কি আপোনালোকে চিনি পাইছেনে বাৰু? এয়া ৰঙা টেঙামৰা পাত হয়। বহুতেই চিনি নাপাব পাৰে, কিন্তু বহুতেই চিনি পাব পাৰে। তো এইখিনিও মই তাতে দিম। কেৰাহীখন মই আকৌ পাতি ল'লোঁ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ। গৰম হ'ব আৰু অলপ পাছতে। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান তেল দি দিছোঁ। বেছি তেল নিদিওঁ, অকণমান দি দিছোঁ তেল। বেছি তেল দিবও নালাগে, কাৰণ কচুৰ মই যিটো বনাইছোঁ বহুত টেষ্টি হয় খাবলৈ। তেল গৰম হৈ গৈছে, এতিয়া নহৰু দি দিছোঁ। অলপ লৰাই লওঁ। নহৰুখিনি অলপ ডেৰা ডেৰা নিচিনা হৈ গৈছে। এতিয়া মই যিখিনি কচু শাক বনাইছিলোঁ বইলকৈ, এতিয়া সেইখিনি দি দিম তেলত। এতিয়া ইয়াতে ৰঙা টেঙামৰা পাতখিনি দি দিছোঁ। অলপ এনেকৈ কৰি দিছোঁ। ইয়াতে যিখিনি আদা আৰু মান ধনিয়া খুন্দিছিলোঁ অলপমান ইয়াতে দি দিছোঁ, আৰু অলপমান পাছত দিম। লৰাই দিম। মই অলপমান পানী দি দিম পাছত, ডাঠ হৈ আছে। ডাঠ হৈ থকাৰ কাৰণে মই আৰু অলপমান পানী দি দিছোঁ। মই ইমানটো কৰিছোঁ, ইমানটো চাওক কিমান পনীয়া হৈছে, কিমান ডাঠ হৈছে, আপোনালোকে দেখিছে। এয়া আপোনালোকৰ ইচ্ছা কথা যে আপোনালোকে কিমান ডাঠকৈ খায়, কিমান পনীয়াকৈ খায়। বেছি পনীয়াকৈ কৰিলেও বেয়া হ'ব, আৰু বেছি ডাঠকৈ কৰিলেও ভাল নহ'ব। জোখত হ'লেহে ভাল হ'ব। এতিয়া অলপমান ঘাটনিৰে ভাঙি দিছোঁ কচুখিনি। এনেধৰণে
এনেকৈ ঘাটনিৰে বাঁহৰ ঘাটনিৰে এনেকৈ ধৰণে মাৰিলে মানে ধুনীয়া হয় খাবলৈ। কচু শাক সিজি পেলাই হৈ গৈছে। এতিয়া ইয়াতে অকণমান আদা আৰু মান ধনিয়া আছিলে সেয়া মই দি দিছোঁ। অকণমান আছিলে, বেছি নাছিলে। এতিয়া বস্তুটো এনেধৰণৰ হৈ গৈছে। ধোঁৱা হৈ থকাৰ কাৰণে আপোনালোকে নেদেখিবও পাৰে, মই শেষত আপোনালোকক দেখুৱাই দিম ধুনীয়াকৈ। তো এইখিনি মোৰ শাক ৰেডি হৈ গ'ল। ফাইনেল লুকটো আপোনালোকক দেখুৱাওঁ এতিয়া মোৰ কচু শাকৰ ৰেচিপিটো। এয়া চাওক, গৰম গৰম হৈ আছে, এয়া দেখিছে কিমান ধুনীয়া হৈছে গ্ৰেভিটো, দেখিছেনে? আপোনালোকক মই ওচৰৰ পৰা দেখাই দিওঁ নেকি? ৰ'ব, দেখাই দিছোঁ। এয়া চাওক, এয়া দেখিছেনে? এয়া চাওক, দেখিলে খাওঁ খাওঁ লগা নাইনে বাৰু? মই হ'লে ৰ'বই পৰা নাই। মই আৰু আপোনালোকক দেখুৱাই মই খোৱাতহে লাগোঁ আৰু। এয়া দেখিছে ইমান ধুনীয়া লাগিছে। অকল কচুৰ পৰাই বনাইছোঁ, দেখিছে নহয় আপোনালোকে। আজি মোৰ ৰাতিৰ সাঁজ এয়াই হ'ব, কচু শাক। এয়া, যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ মই। বাই বাই।